ঐ দেহি বন্ধুসকল বাও না চবৰে তোৰ যে বিচুতি বাও হ'বলা দেই মোৰ যে কিন্তু বাৰু বেয়া কথা আছে ন এইখন গেলা পথাৰত আহিলোঁ বহুত দিনতে এদিন ভিডিঅ' দি দেখাইছিলোঁ যে এই পথাৰটো পোকে খাই মেলি চফা পথাৰ ৰুই এডালোঁ যে এতিয়া আকৌ পথাৰ দি আহিছিলোঁ পাক এটা আহি কিনি গোটেইখন চাইছোঁ একেবাৰে বনে জগি একেবাৰে পথাৰখন আদায় মুঠতে পথাৰখনত এনেকুৱা বন জগিছে কেনাই পথাৰখন আমি চাইছোঁগৈ মাথা বেয়া নহয় এতিয়া কিটো কবিনো অলপমান নিয়াই কিনি একেবাৰে গৰমত ঘামি ডুবি একদম নানাটোকে হ'লোঁ ভগা হ'লোঁ পইচা দি চাহঁ যে অলপমান বহি লৈছোঁ নোৱাৰোঁ ইমান দেখা কৰিবলৈ কালি যি হ'লেও তহঁতৰ যে বাৰু হ'বলা তহঁতৰ যে খাংকালৰ দিন আহিছে তহঁতৰ পুনৰ মোক যে খাংকালৰ দিন অহা নাই দে যিমানহে কষ্ট কৰিলোঁ হাল বালোঁ ট্ৰেক্টৰ বালোঁ কিবা কিবি কৰিলোঁ নাই নাই মুঠতে একোতো নাই বোলে নাই এইগোটাতে জিৰ' এনা গোটাতে হৈ থাকিলে কেইটা এনা গোটাতে এনেকুৱাহে আৰু তাৰমানে চা আকৌ একেবাৰে গোটেইখন বন চন জগিয়াই পথাৰ চিতা একদম এদিকে নিয়াং নাই হাতৰ নখ গুণতে বাকলি যে সদায় এইকেইদিন নিয়াই আছোঁ সপ্তাহ হ'লে নিছ এইবোৰ যে একদম বাকলি একেবাৰে এইগোডোখৰত চাবা এইগোডোখৰত চাবি চাল গেছা গৈছে চা ইমানেই কষ্ট কৰিবলগীয়া আছে মোৰ জীৱনত এইগোডোখৰতে টেপলি গৈছেগৈ চাল এইগোডোখৰ চাবা এইগোডোখৰ কেনেকুৱা হয় কেনাখনকৈ একেবাৰে চাল তাল আহিবলগীয়া হৈছে সদায় মুঠতে বনিয়াই আছোঁ কিবা কৰিছোঁ এতিয়া তহঁতক নেদেখালোঁ নোৱা হৈ থাকিলোঁগৈ আৰু ভাবিলোঁ কিটো দেখাম বোলো বনিয়াখিনিকে ভাবিছিলোঁ আৰু কিন্তু এতিয়া উপায় নাইকিয়া হৈ থাকিলে কেলৈ উপায় নাইকিয়া দিলে ইমানেই বন জগিলে সঁচাকৈ লোকৰ কিন্তু খাংকালৰ দিন আহিছে লোকৰ মানে তহঁতৰ দিনা আৰু তহঁতৰ খাবলৈ দিন আহিছে আৰু মুখা নহ'ব ইমানকৈ যে বন জগিলে মাথা চাথা একদম বেয়া হৈ গৈছে তাৰমানে এতিয়া বন মাৰ দৰৱ মাৰিলেও নহ'ব এতিয়া আকৌ পানী ফোন দৰৱ মাৰিছিলোঁ মই কিবা কিবি এই পেকেট ফোন মাৰিছিলোঁ মাৰিলে কিটো হ'বনো আকৌ পানী খুলি দিয়ে যে কোনোবাই এষাও খাংকালৰ দিন নাই তাৰমানে ইদিগেও নাইকিয়া হৈছে সিদিগেও মানে হিংসা দেখা নহৈছেগৈ উপায় নাই এনাখনকৈ কৰি থাকিলে কি হ'ব আৰু তাৰপিছত টুটি শুনে যে বাৰুকৈ খেতি কৰিবি দেই সঁচাকৈ একদম এ চি ৰুমত বহি থকা এটা বাৰু হৈছে আৰু চাউল একোটা লে আৰু দামী চাউল তোলে আৰু বুলি ক'লে ঘৰত একেবাৰে ঠেলা ওলাই দি থৈ যাবি থাপলাককৈ গাড়ী ওলাই দি থৈ যাবি থাপলাককৈ সিহঁতৰহে গোটাহে জীৱন গৈ সিহঁতৰ গোটা আমনো জীৱন গোটা বন্ধুসকল মুঠতে একে লাও পানী খোৱা নিচিনা একেবাৰে কথাটো কৈছোঁ একদম চফা বোলে চফা হাঁহি বলো মুঠতে উঠত মানে মিচিকীয়া হাঁহি দি নাইকিয়া হ'লগৈ আৰু এতিয়া উটু কোলা হৈছেগৈ লাষ্টত টুটি মানে উটু কোলা হৈছে ভাবিছে কানি মদ ভাং কানি খুৱাম বোলা নহয় এই চিন্তা ভাৱনাতে উটু কোলা হৈছেগৈ আৰু এতিয়া সেনেকৈ আৰু একদম বাৰুকৈ থকা খোৱা শুনা কথা বেলেগ আৰু সিহঁতৰ কোনোবা ওপৰলাই একেবাৰে ভাল ধনী পঠিয়াই দিলে সেই নাৱতে গোণ্ডগোল লগা মই শুনক নাৱত যে নাৰায়ণ যোনকৈ পঠাই থাকে গুটিতে তেওঁ বাকী লগালে যাং দেখা বাৰুকৈ আহিছিলোঁ একেবাৰে একদম মানে ধনী ঘৰত আৰু যাতে পুতেক এটা মই সংগে দি বুলি ভাবিছিলোঁ নাই ভাবিলে কি চকু আগতে আহোঁতে নাৰায়ণ যেতিয়া সেই টং পালে আৰু চফা তই এদিন নহ'ব কোনকৈ হ'ব বুলি সুধিলোঁ আৰু তেতিয়া তই বোলে ইফালে হ'ব এফালে হ'ব নোৱাৰিবি তই তেতিয়া মই সুধিলোঁ আৰু কথাটো কেলৈ এদিকে আহিব নোৱাৰা বুলি সুধিলোঁ তেতিয়া সুধোঁতে কৈছে কি তোৰ বোলে জাহান এই দিনতো মুঠতে সেই খেলি মেলি শুন আছে তেতিয়া আগৰ জন্মতো মোৰ খেলি মেলি আছিলে নাই বোলো তেতিয়া আগৰ জন্মত খেলি মেলি আছে বুলি ক'লে যে তোৰ মিয়াক আমি ভুল কৰি থৈ আহিলি বুলি মই মুঠতে পৃথিৱীলৈ আহি আছোঁ দেই মই পৃথিৱীলৈ আহিয়ে থাকোঁতে কথা পাতি আহিছোঁ আৰু তেতিয়া মানে তেতিয়া কোনদিকে যাওঁ তেতিয়া তই বোলে এদিকে যা কঁঠালগুৰিকে যা বুলি ক'লে কঁঠালগুৰি যাওঁ না ভাবিলোঁ এই কঁঠালগুৰিখন কেনেকুৱা বুলি সুধিলোঁ তেতিয়া কৈছে কি কঁঠালগুৰিখন বোলে বিচুতি পাব বোলে কঁঠালগুৰিখন যে একদম বোকাই পানীয়ে একদম পকা ৰাস্তা গোটাও বোলে হাঁহি বোকা এনেকুৱা পকা ৰাস্তা থাকে না বুলি সুধিছোঁ আৰু মই নাৰায়ণক তেতিয়া সুধিলোঁ বোলে তাত বোলে বিচুতি পাব বোলে তেতিয়া দুটা কথা পাতি থাকোঁতে বিয়া টাঙে ৰ'দ দিওঁতে তেতিয়া গছডালতে বহিলোঁ সেই নাৰায়ণে মই বহিলোঁ আৰু নাৰায়ণে বহি থাকোঁতে দুটা বহিলোঁ কথা পাতিলোঁ বিচুতিকৈ কথা পাতিলোঁ তেতিয়া যেনেকৈ প্ৰচেছ কৰিছিলোঁ পইচা কেইটকামান দিছিলোঁ পইচা কেইটকাটো খেলি মেলি লাগিলে পইচা এনেই 4-5 টকামান দিছিলোঁ আৰু তেতিয়া এটকাই বহুত হৈছিলে যে 8 না 12 না শুনো পইচা আছিলেতো তেতিয়া সেই পইচা কেইটকামান দিছিলোঁ ঘোচ দিছিলোঁ ঘোচ নাখালে তাৰপিছত আকৌ সেই মাটিকে এডোখৰ দিম বুলি ভাবিছিলোঁ সেই মাটিও নহ'লগৈ তেতিয়াহ'লে নেকি বাৰুকৈ ভৰি চৰি ধুইছোঁ সেৱা সম্বৰ্ধনা কৰিছোঁ তেতিয়া দিন আকৌ সেই তামোল পাণ এই হনুমানে আনি থৈছিলে যে সেই তামোল পাণ তাৰপিছত সেই তাৰপৰাই তামোলে পানে লৈ কিনি মানে সেৱাটো জনাইছোঁ নাই নহ'ব নেমানিলে তেতিয়া মানে আচ্ছা ঠিক আছে দে মই বোলে ভাবিলোঁ তেতিয়া মই নাৰায়ণক কৈছোঁ যে আচ্ছা কঁঠালগুৰিলৈ পঠিয়াবলৈ মোক আহি আছোঁ দেই তেতিয়া আহি আছোঁ আৰু পৃথিৱীলৈ পোৱাহি নাই আকৌ দেই মই তেতিয়া আহি আছোঁ আহিলোঁ আৰু কঁঠালগুৰিত বোলে তই বোলে কষ্ট কৰি খাব লাগিব তাৰপিছত বোলে বহুত কষ্ট বলতহে বোলে তই বোলে উন্নতি হ'বি বোলে কেনেকুৱা কষ্ট বলত জানো কিবা উপায় এটা দে আকৌ বোলো এনেকৈ কৈছিলোঁ কৈ দে তেতিয়া বোলে তোৰ উপায় নাই বোলে তোৰ নিজৰ হাত দুখনে উপায় বোলে তোৰ হাত দুখনে উপায় থাকে না তোৰ হাত দুখনে উপায় তই হাত দুখনে কৰি মেলি খাবি ঘাঁহ এনেকৈ বখলি আমি খাবি তেতিয়া তোৰ পেটে হ'ব তেতিয়া তোৰ সংসাৰখন চলিব বোলে বাৰুকৈ মই ভাবিলোঁ কি
এতিয়া কথা এটা শুনি দেই এতিয়া ভাবিলোঁ হাত দুখন বৰকৈ দিছে ভৰিখন দুখন বৰকৈ দিছে তেতিয়াহ'লেনো বৰ কথা বোলো তেতিয়াহে নাই মানে ভাবিলে তই বোলে হেৰিকে যাব লাগিব বোলে তাৰমানে ইফাল আৰু সিফাল এনেকৈ ৰাস্তাৰ মাজতে এনেকৈ এটা আছে তাৰমানে মাজতে এনেকৈ এটা আছে এনেকৈ আছে এফালটো বাৰু তাৰমানে এফালটো একদম AC ৰুম আৰু বিলাসিতা তাৰমানে একদম 5 ষ্টাৰ হোটেল 7 ষ্টাৰ হোটেল 10 মহলা 12 মহলা 13 মহলা মুঠতে জাহাজ এৰোপ্লেন হেলিকপ্টাৰ ট্ৰেইন এইবোৰ চব কিনিব পৰা তাৰমানে এফালটো কিনিব পৰা তাৰপিছত ভাবিলোঁ আৰু তাৰপিছত এই তলুৱা পিনে তাৰপিছত এইপিনেতো এনেই মিহি হৈ থাকে যিমান কাম কৰিলোঁ সেইকাৰণে এফালটো তাৰমানে মিহি যে এফালটো তাৰমানে সেই টাইট মিয়া মাল তাৰমানে ডেভেলপ উন্নতি হোৱা ফাইলটো যাম বুলি ভাবিছিলোঁ এই সিমানতে ৰখি আছোঁ নহয় এতিয়া যাম বুলি লাষ্টত তই বোলে ইমানে কথা নুশুনা বোলে দিলে নহয় গুৰ এটা মাৰিকে বোলে কঁকাল এটা টাওকৈ গুমাই ফেলে এই তলুৱা দিকে আহি পেলালোঁ তলুৱা দিকে চাইছোঁ তলুৱাখনে কি হ'ব এতিয়া এইবোৰ বকল খাইছে চাই এতিয়া গুমাই নি এইবোৰ চাওঁ কেনে 4 টপমান খাইছে দেই চাওঁ 4 টপমান খাইছে 4 টপমান ওলাইছে মই ভাবিলোঁ কেতিয়া এদি গুমাই ফেলে কঁকাল এটা কাটাওকৈ তাৰপিছত ভাবিলোঁ পৃথিৱীত তেতিয়া আহিলোঁ চাইছোঁ পৃথিৱীখন পৃথিৱীখন যেতিয়া মানে তলত আহিছোঁ আৰু কলপাতৰ তলত পাইছোঁ তেতিয়া ওপৰে বেয়াকৈ চাওঁচোন গোটেই একেবাৰে টকৰপাতে দেখিলোঁ তাৰমানে কথা হয় দেই বোলো সেই টকৰপাতৰ তলতে জন্ম হৈছোঁ কি গম মই সেইকাৰণে নাই বাকী লগালে পहिले আহি পিনি সেই নিজে কষ্ট কৰিছোঁ সেই নিজে খাবলৈ পাইছোঁ তাৰমানে এনেকুৱা আনা হৈছেগৈ কিন্তু এতিয়া ধান কিন্তু ৰুলোঁ ইমান বাকে কোমাইলোঁ ট্ৰেক্টৰ হাল বালোঁ তো গ'লেও নহ'লগৈ নহয় কথা লাষ্টত মানে কিটো হ'ল আৰু সেইকাৰণে বন নিয়াবলগীয়া আছে বনে ছাতি ধৰিলে বন মাত্ৰ মাৰিলোঁ মিছা ছাতি ধৰিলে এনেখনকৈ কৈ পিনি তাৰনো কিয় য'ত 10 বাৰ ধান পাবলৈ ঠাইত 5 বাৰ ধান পাম তাৰমানে হ'লেও বাৰু এনেকৈ জীয়াই থাকিব লাগিব খাই বৈ এনেকৈ যাই থাকিব লাগিব কেতিয়াবা ভাত এসাঁজৰ বৰকৈ বেছিকৈ যদি খাই লওঁ বৰকৈ যদি খাই লওঁ তাই গধূলি খাব নালাগিব গধূলি তাৰ দিনাখন গধূলি যদি টাইটকৈ খালোঁ ৰাতিপুৱা খাব লাগিব চাবনি খাই থাকিব লাগিব সেনেকৈ চিকটাকৈ চলিব লাগিব এতিয়া চব চুকে গণ্ডগোল মোক নাৰায়ণ যে নাৰতে বাগি লগালে আৰু তাৰমানে বিচুতি বাৰকৈ আহিছিলোঁ কিন্তু হয় পাওঁ তেনে এই বগা বজাৰটোত এই ফটা ৰ'দতনো এনাখনকৈ থাকিবলগীয়া মই পাওঁ নাই নহবা যদি এই তলুৱা পিনে আহি পালোঁ এইদিকে যদি থকা দিন তেতিয়া চা গৰমত যদি পা বুলি ক'লোঁ দিনা একেবাৰে AC ৰুমত সোমাই থাকিলে এদিন মোৰ ল'ৰাটো সোমাইছেও গৰমত বুলি AC ৰুমত দিলে এদিন তাৰপিছত মানে কাম কৰা মানুহ 4টা 5টা থাকিলে এদিন চৰ্বত বুলি কোৱাৰ লগে লগে একেবাৰে ছাৰ মোকো এতিয়া ছাৰে বুলি ক'লে এদিন যে পূৰা ছাৰ বুলি ক'লে এদিনটো মোকো তেতিয়া ছাৰ বুলি কওঁতে মই ভাবিলোঁ নিম্বু জুচ লৈ আহ বুলি ক'লোঁ দিয়া নিম্বু জুচ লৈ আহ বুলি ক'লোঁ দিয়া নিম্বু জুচ লৈ আহিলে এদিন তাৰপিছত মানে একেবাৰে পিয়ৰ মানে একদম মাটি কঁঠালৰ বোলে আমো আপেলৰ আঙুৰৰ এইবিলাক বোলে ৰস আনিলে খাই AC ৰুমত থাকিলোঁ দিন লেপটপ টেপি থাকিলোঁ দিন তাৰপিছত টেপি কিনি আৰু এদিবা কাৰোবাক বোলে 1 লাখ টকা মানে একদম ট্ৰেন্সফাৰ কৰিলোঁ দিন তাৰপিছত এইদিবা মানে 2 লাখ টকা পালোঁ এদিন একদম মানে ধুনীয়াকৈ ব্যৱসায় বাণিজ্য কৰিলোঁ দিন এতিয়ানো কি ঘটিটো হ'ব এই ললিতায়ক তোৱে নাই বোলে নাই বোলে মানে অকল পেটৰ নাইটোহে আছেগৈ আৰু খালি নাইটো বৰকৈ থাকিলে হয় আৰু উপায় নাই এনাখনি কিটো কৰিবি নো এতিয়া তহঁতৰ বনকো যদি যে সঁচাকৈ দেই বৰকৈ নাৱতে গণ্ডগোল লগালে যদি তহঁতৰ বনে যদি নাৱতে যদি ভালে মতে চিন্তা চৰ্চা কৰি পিনি যদি পঠিয়াইছে ন উন্নতি হৈছে মোৰ নিচিনা যদি কেনেবাকৈ এইবিলাক ঘটনা হ'ব পাৰে এপে যদি এইপিনে পায় যেতিয়া কঁকালৰ গুৰটো মাৰি দিলে নাৱতে এতিয়াও কঁকালৰ বিষটো আছে তেতিয়া সেই স্বৰ্গৰ পৰা আহি থাকোঁতে পৃথিৱীত পোৱালৈকে যিটো গুৰ দিলে নহয় সেই গুৰটোৱে এতিয়া আছে কথা মানে সেই গুৰতে খাই থকা দিনা আছে নাৱতে গণ্ডগোল লগালে উপায় নাই কি বা ভগৱানৰ কথা হয় নহয় ভগৱানে এতিয়া যিফালে পঠিয়াই সেইফালেতো আছোঁ এতিয়া খালি চকু মিলি এনেকৈ চাই না এনেকৈ কৈ পিনি চাই এতিয়াতো উপায়টো নাপাইছোঁ আৰু সেই সেনাখনকৈ কথা আশা কৰোঁ বুলি ভাবিলোঁ আৰু তহঁতক হয় নহয় এতিয়া কিমানো কবি বনপিনি নিয়াংগৈ নিয়াই পিনি তাৰপিছত আমাৰ পথাৰতো যাওঁগৈ আৰু তাৰপিছত এনেকৈ আৰু বাৰুকৈ চবকে থাক গাখীৰ পানী খাই থাক ধুনীয়াকৈ ৰাতিপুৱা শুই উঠিলে মানে সেই বইল কণী এটা খাই ল'বি মানুহজনীকো গুণাবি ধুনীয়াকৈ বইল কণী খাবি চাহ গিলাচ গাখীৰ ধুনীয়াকৈ খাবি কফি খাবি লিম্বু জুচ খাবি অৰেঞ্জৰ জুচ খাবি এইবিলাক খাবি মোক একো ঘটিটো নাই আইৰণ পানী খাই থাকোঁতে গৈছে উপায় নাই এনেকৈ বুলিহে আজি হেন বাৰটা আপোনালোকৰ কাৰণে দিহাত পৰামৰ্শ দি আগবঢ়াই ভিডিঅ' দি এনেকৈ বুলি আগবঢ়াই দিলোঁ উপায়টো নাই কি কৰিবি লোকে কয় বিভিন্ন দেশ বিদেশত ঘূৰিছিলে হয় নহয় মোক ললিকা একোতো নাই যে জানো নাই বাহনো নাই একোতো নাই যে সেনেকৈ তেয়া খবৰ নামে গুণে থাকি অপায় মগল যাতে কাৰো এটা নহওক তহঁতও নহওক অভাজনকো নহওক লাগে একে 3 টকাকৈ মানে এনেকৈ হাতৰ ছাল বাকলি গুচিলেও গুচক একো নাই কষ্ট কৰি খাক যাতে দেহা গুটি বাহুকৈ থাকক তহঁতৰো দেহা গুটি বাহুকৈ থাকক মোৰো দেহা গুটি বাহুকৈ থাকক তাকে হেন বুলি আজি হেন বাৰত সেই তামোল টেপা নিখেলি নিদিয়াকৈয়ে সেই তেয়া কিবত এনেকৈয়ে বুলি ভিডিঅ' দি আগবঢ়াই দিলোঁ দেই চাবি আৰু এই ললিকা যাতকৈ অকৰাম কৰাকৈ ভিডিঅ'খন বনাং যে সেনেকৈ বুলি আজি হেন বাৰত মুঠতে ভিডিঅ' দি বনাই দিলোঁ চাবি দেই যদি নাচাওঁ নহয় সঁচাকৈ বেয়া পাম কিন্তু তহঁতকে বেয়া পাম মই সেইকাৰণে বেয়া পোৱাটো নকৰিবি আৰু এনেকৈ আৰু কমেণ্ট দি লিখিবি আৰু ললিকা আৰু স্বাস্থ্য পাতিখন কোলা মোলা হৈ গৈছেগৈ যে সেইকাৰণে কোলা দেখিলোঁ কোলা বুলি লিখি দিবি বগা হ'লে বগা লিখি দিবি এই দুটাই লিখিবি আৰু কোলা বগা লিখিবি আৰু তাৰপিছত বপেচোন বেপচোন কিনিবিতো কথা আছে হয় নহয় এনেকৈ লগ পাই থাকিম জীৱনটোনো কি আছে এই দুদিনীয়া পানী কচু পাতৰ পানী নিচিনা পিককৈ গৈ নি বনি ফিনিয়াংগৈ দেই না কি দিব যাঙে দেৰি কৰি লাভ নাই নহয়